কিছু কিছু পৰিস্থিতিত মানুহ মৌন হৈ থকা ভাল। কিছু কিছু ক্ষেত্ৰত আপুনি কথাৰে সমস্যাৰ সমাধান কৰিব পাৰে আৰু কিছু কিছু ক্ষেত্ৰত কিন্তু তাৰ উলোটাটোহে হোৱা দেখা যায়। গতিকে পৰিস্থিতিৰ বুজ লৈ মৌন হৈ থকাটো জ্ঞানী লোকৰ পৰিচয়। যিসকল কমিউনিকেশ্যন বিশেষজ্ঞ আছে তেওঁলোকে কৈছে কমিউনিকেশ্যন মানে কেৱল কথা কোৱাটোকে নুবুজায়। মৌন হৈ থকাটো এক ধৰণৰ কমিউনিকেশ্যন। কাৰণ মৌন হৈ থাকিও বহু কথাই বুজাই দিব পৰা যায় বিপৰীত পক্ষত থকা লোকজনক। সেইকাৰণে কিছু কিছু পৰিস্থিতিত মৌন হৈ থকাটোৱে বুদ্ধিমানৰ কাম বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে। কথাতেই কয় জ্ঞানী লোকে কয় কম আৰু সুস্থ লোকে খায় কম। অসমীয়াতো এষাৰ কথা আছে, কথাতেই বঁটা পায় কথাতেই গতা খায়। গতিকে আহক জানো আমি কেনে পৰিস্থিতিত আমি মৌন হৈ থাকিব লাগে। প্ৰথমে প্ৰচণ্ড খং উঠাৰ সময়ত জীৱনত অনেক সমস্যা আহে য'ত খঙৰ সীমা পাৰ হৈ যায়। কাৰোবাৰ ওপৰত খং উঠিলে আপোনাৰ হয়তো বহু কিবা কিবি কৰাৰ মানসিকতা জাগিব পাৰে। তথাপিতো আপুনি মনে মনে থকাটোৱেই বুদ্ধিমানৰ কাম। খঙৰ কোনো সীমা নাথাকে। খঙৰ সময়ত মুখেৰে এনেকুৱা বহু কথা ওলাই যাব পাৰে য'ত স্বাভাৱিক সময়ত কোৱাটো সম্ভৱ নহয়। খঙৰ সময়ত কোৱা কথাই কাৰোবাৰ জীৱনত এনেদৰে সাজ বহাব পাৰে যে তেওঁ জীৱন পথেই সলনি হৈ যাব পাৰে। গতিকে খঙৰ সময়ত মৌন হৈ থকাটোৱেই উত্তম উপায়। দ্বিতীয়তে সুখ আৰু আনন্দৰ সময়ত এই মুহূৰ্তত মানুহৰ মন শিশুৰ দৰে হৈ পৰে। এনেধৰণৰ আচৰণ কৰে যে তেওঁ কল্পনাৰো অতীত। গতিকে এই সময়ত মৌন হৈ থকাটো উচিত। কাৰণ সুখ বা আনন্দত আত্মহাৰা হৈ আপুনি কাৰোবাক এনে কথা কৈ পেলাব পাৰে যি পিছত আপুনি লজ্জিত অনুভৱ কৰিব পাৰে। ধৰি লওক আপুনি কাৰোবাক কিবা কৰি দিয়াৰ এটা প্ৰণ কৰি আহিব পাৰে, বা ধৰি লওক আপুনি কাৰোবাক কথা দি পেলাব পাৰে কিবা এটা কাম কৰি দিয়াৰ, কিন্তু পিছত আপুনি সেই কামটো কৰি দিব নোৱাৰিলে। তেনে পৰিস্থিতিত আপুনি অনুতপ্তও হ'ব পাৰে। গতিকে এই মুহূৰ্তত আপুনি মৌন হৈ থাকক। তৃতীয়তে তৰ্কৰ মাজত যি অশিক্ষিত, তেওঁ যি বিষয়ত তৰ্ক কৰিছে সেই বিষয়ে কোনো জ্ঞানেই নাই, তেওঁৱেই আপোনাৰ লগত কোনো কাৰণ নথকাকৈ আপোনাৰ লগত তৰ্ক কৰিবলৈ আহিব। সেই সময়ত আপুনি মৌন হৈ থাকক। তেওঁ যি কয় ক'বলৈ দিয়ক। বহুতেই পৰচৰ্চা, সমালোচনা, তৰ্ক কৰি ভাল পায়। তাৰ পৰা আপুনি হয়তো বহু কথাই গম পাব পাৰে। তথাপিতো তাত আপোনাৰ প্ৰতিভা দেখুৱাবলৈ নাযাব। কাৰণ সকলোৱে প্ৰতিভাক সন্মান জনাব নাজানে। য'ত তৰ্ক হয় তাত আপুনি ভাগ ল'বলৈ নাযাব। তৰ্ক কৰাটো বুদ্ধিমানৰ পৰিচয় নহয়, বৰং তৰ্কত ভাগ নোলোৱাটোহে বুদ্ধিমানৰ কাম। যি তৰ্ক সমালোচনাত প্ৰতু তেওঁ আপোনাক নিজ প্ৰতিপন্ন কৰিহে এৰিব। গতিকে নিজৰ সন্মান ৰক্ষাৰ বাবে তৰ্কৰ মাজত কথা কোৱাটোৰ পৰা বিৰত থাকক। যদি সম্ভৱ হয় সেই স্থান ত্যাগ কৰাই ভাল। মৌন থকা মানেই এয়া নহয় যে আপুনি একো নাজানে। যি একো নাজানে, নুবুজে, তেওঁহে তৰ্ক কৰে। স্বামী বিবেকানন্দই কৈছে তৰ্ক কৰি জয় হৈ যোৱাতকৈ মৌন থাকি পৰাজয় বৰণ কৰাই ভাল। কিয়নো বুদ্ধিমান লোকে পৰাজয়ৰ কাৰণে ভয় নকৰে, বৰণ উপভোগ কৰে মূৰ্খসকলৰ উল্লাস দেখি। চতুৰ্থতে যেতিয়া আপোনাৰ হৈ কোনোবাই কিবা কয়, জীৱনত এনেকুৱাও পৰিস্থিতি আহে যেতিয়া আপুনি নভবাকৈ, আপুনি একো এটা ভুল নকৰাকৈ আপোনাক কোনোবাই দোষী সাব্যস্ত কৰিলে। তেনে সময়ত এনে এজন ব্যক্তিয়ে আহি আপোনাক কৈ দিলে যে আপুনি একো দোষ কৰা নাই, সকলোৰে আগত প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিলে যে সেই ব্যক্তিজনে যে তেওঁ দোষ কৰা নাই বা মই দোষ কৰা নাই। এই পৰিস্থিতিত আপুনি আপোনাক মৌন কৰি ৰাখক। দেখিব আপোনাৰ সমস্যাৰো সমাধান হৈছে আৰু আপোনাক দেখিব আপোনাৰ সন্মানো বাঢ়িছে। পঞ্চমতে প্ৰশংসাৰ সময়ত ভাল কামৰ প্ৰশংসা কৰিলে সকলোৱে ভাল পায়, নহয় জানো বন্ধুসকল? কিন্তু এই সময়ত আপুনি মনে মনে থকাটো শ্ৰেয়। যি আপোনাক প্ৰশংসা কৰিছে তেওঁ যদি আপোনাৰ কোনো প্ৰশংসনীয় গুণ তুলি ধৰিব পৰা নাই, তেনে সময়ত ভুলতো আপুনি নিজাকৈ সেই গুণটোৰ কথা কোৱাৰ চেষ্টা নকৰিব। নিজকে নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰক। ষষ্ঠতে কোনো বিষয়ৰ ওপৰত পৰ্যাপ্ত জ্ঞান নাথাকিলে। কিছু ক্ষেত্ৰত এনেকুৱা হয় যে কোনো এটা বিষয় আপোনাৰ পৰ্যাপ্ত জ্ঞান নাই, অথচ আন এজন ব্যক্তিয়ে সেই বিষয়টোৰ ওপৰত ভুল ধৰণে ব্যাখ্যা এটা দি আছে। তেনে সময়ত আপুনি কেতিয়াও আপোনাৰ বক্তব্য নাৰাখিব। কাৰণ আপুনি যদি তেওঁৰ কথাটো ভুল বুলি কয় তেতিয়া আপোনাক শুদ্ধ উত্তৰটো দিবলৈ ক'ব পাৰে। তেতিয়া আপুনি বিপদত পৰিব। আপুনি সকলোৰে আগত অপমানিত হ'ব পাৰে। পৰ্যাপ্ত জ্ঞান নাথাকি আপোনাৰ মন্তব্য আগবঢ়ালে কেতিয়াবা নিৰ্দোষী লোকৰো শাস্তি হ'ব পাৰে। গতিকে এনে সময়ত মৌন হৈ থকাই ভাল। সপ্তমত নিজৰ সমালোচনা। এই পৃথিৱীত এনেকুৱা কোনো মানুহ নাই যাৰ কোনো সমালোচনা হোৱা নাই বা নহ'ব। সেয়া ভালেই হওক বা
বেয়াই হোক তাৰ সমালোচনা কৰাৰ মানুহৰ অভাৱ নাই। আপুনি বিচাৰিলেও আপুনি সেই সমালোচনা বন্ধ কৰিব নোৱাৰে। যদি আপুনি বন্ধ কৰিবলৈ চেষ্টা হয় তাৰ হিতে বিপৰীতহে হ'ব পাৰে। জীৱনৰ পথত আপুনি সকলো সমালোচনাৰ উত্তৰ দিবলৈ গ'লে আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰে। যিমানেই ভাল কাম নকৰক কিয় তাৰ সমালোচনা কৰিবই। গতিকে মৌন থাকক। এজন মানুহ সকলোৰে কাৰণে ভাল হ'ব নোৱাৰে। বহু মানুহৰ কামেই সমালোচনা কৰা। গতিকে এনে মানুহৰ মন্তব্যবোৰ আওকাণ কৰি মৌন হৈ থকাই ভাল। মই আকৌ কৈছোঁ, মৌনতা অজ্ঞানতাৰ পৰিচয় নহয়, বৰং ই জ্ঞানী লোকৰহে পৰিচয়। অষ্টমতে, কোনো গুৰুত্বপূৰ্ণ কামৰ সময়ত কম কথা কওক, কাৰণ কথা বেছিকৈ ক'লে কামত মনোযোগ দিব নোৱাৰে। গতিকে আপুনি কৰি থকা কামটো ভুলো হ'ব পাৰে, যিহেতু আপুনি ভুল হোৱাটো কেতিয়াও নিবিচাৰে। আমি যিবোৰ কাম কৰোঁ এই কামবিলাকত ভুল হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। গতিকে এনে সময়ত মৌন হৈ থাকক। নৱমত, আড্ডাৰ মাজত যদি আপোনাৰ কোনো আলোচনা ভাল নালাগে তেনেহ'লে আপুনি মৌন হৈ থাকি শুনি থকাই ভাল। আপুনি তাৰ পৰা উঠি নাযাব। এনে কৰিলে আপোনাক আনে ভুল বুজিব পাৰে। গতিকে আপুনি মৌন হৈ শুনি থাকক। দশমত, যেতিয়া আপোনাৰ ভাৱ হয় যে আপুনি আপোনাৰ ব্যস্ত জীৱনত খুব ক্লান্ত হৈছে, নিজকে বিভ্ৰান্ত যেন লাগিছে, তেতিয়া আপুনি কথা নাপাতি মৌন হৈ থকাই ভাল। সম্ভৱ হ'লে কিছু সময় অকলে কটাওক। তেনে সময়ত যদি আপুনি বেছি কথা পাতিবলৈ যায় তেন্তে দুটা কথা হ'ব পাৰে। প্ৰথমটো, সেই সময়ত আপুনি কাৰোবাৰ কথা শুনি আপুনি খং উঠি তেওঁক বেয়াকৈ ক'ব পাৰে, অথবা আপুনি কাৰোবাৰ কথা শুনি ভুল পথেৰে আগুৱাব পাৰে। গতিকে এনে সময়ত যিমান পাৰি মনে মনে থকাই ভাল। প্ৰিয় দৰ্শক বন্ধুসকল, সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আপুনি যদি এই চেনেলটো নতুনকৈ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো এক্টিভ কৰি ৰাখিব, যাতে ভৱিষ্যতে আমাৰ নতুন ভিডিঅ' আহিলে আপুনি প্ৰথমে গম পায়। ধন্যবাদ।